প্ৰিয় বন্ধুসকল, আজিৰ কবিতাৰ শিৰোনাম শিল সাকু। কিছুমান অজুহাতত কৰা কাম মুঠেই সমৰ্থন কৰিব নোৱাৰি। জীয়া মানুহৰ কলিজাৰ আকাৰ সৰুনে ডাঙৰ বুকু ফালি চাব বিচাৰিলে কোনোবাই সহ্য কৰিব পাৰিব জানো? তেজৰ বেলেগ বেলেগ ৰং বিচাৰি অসংখ্য মানুহৰ মূৰ ইৰচেট কৰি ৰঙা তেজৰ বাদে অন্য ৰঙৰ তেজ পাবনে? সৰু ডাঙৰ ঘৰবোৰ অহেতুক ভাঙি পেলাই জীয়াই থকাৰ ৰঙীন মিঠা সপোনবোৰক ভৰিৰে গছকি নষ্ট কৰিনো কি পাব? কিছুমান কাম কৰিব বিচাৰে কিয়, যিটো কাম নিজৰ বাদে কাৰোৰে সমৰ্থন নাথাকে? নিজেই আনন্দ লবাৰ বাদে বেলেগেতো আনন্দ নলভে। মানুহেই, সৰু ডাঙৰ কিহৰ হিচাপ? সকলোৱেতো নিজৰ ধৰণে জীয়াই আছে। প্ৰকৃতি প্ৰদত্ত মাটি এডোখৰটো নিশ্চয়জনৰো প্ৰাপ্য হয়। এবাৰ নহয়, দুবাৰ নহয়, বাৰে বাৰে তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি লৈ চকুলো বোৱাই কিয়? উপায়ন্তৰ নাৰীবোৰে সেইবাবেই অৰ্ধসুলংগ হৈ প্ৰতিবাদ কৰিছে। তেওঁলোকৰ হেৰুৱা ইজ্জত উভতাই দিয়াৰ কোনোবা ৰজা মহাৰজাৰ সামৰ্থ্য কিম্বা শক্তি আছেনে? যদি নাই, বিকম পৰিস্থিতি অনাহকতে উদ্ভৱ কৰাৰ কিছুমান নিন্দনীয় কাম ৰজা ঘৰিয়াই কৰে কিয়? শিল সাকুৰ উচ্ছেদ যদি ইমানতে বন্ধ কৰি নাৰাখে, উলংগ কিম্বা অৰ্ধ উলংগ হোৱা স্বাভিমানী নাৰীৰ মৰ্যাদাৰ প্ৰশ্নটো মানুহৰ মুখে মুখে সুলভ হৈ পৰিব। ধন্যবাদ।